ধুবুৰী জিলাৰ পিয়াজবাৰীত শিক্ষামূলক সজাগতা সভাত মুখ্য অতিথি হবিব মহম্মদ চৌধুৰী হেলিকপ্টাৰ যোগে আহিল শিক্ষামূলক সজাগতা সভাত মানৱ সেৱাৰ উদ্দেশ্যত JF ফাউণ্ডেশ্যনৰ উদ্যোগত ধুবুৰী জিলা বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পিয়াজবাৰীত শিক্ষামূলক সজাগতা সভা মেডিটি গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰে প্ৰথমে শিক্ষামূলক ভাষণ দিয়ে। শিক্ষা জাতিৰ মেৰুদণ্ড, শিক্ষা নহলে জাতি কেতিয়াও আগুৱাই যাব নোৱাৰে আৰু দেশক উন্নয়নৰ দিশে আগবঢ়াই নিব নোৱাৰে। ৰেজাউল কৰিমে এনেদৰে কয়। অসমৰ হুজাই অঞ্চলত জন্মগ্ৰহণ কৰি ব্যৱসায় ক্ষেত্ৰত থাইলেণ্ডৰ কাষৰীয়া সৰু ৰাষ্ট্ৰ লাউঞ্চত থাকে যদিও অসম মাতৃক পাহৰিব পৰা নাই আজিৰ সভাত মুখ্য অতিথি হবিব মহম্মদ চৌধুৰীয়ে। এইটো মূল উদ্দেশ্য হ'ল ভয়ৰ পৰা স্বাধীনতা। ভয়টো কি হ'ল 70 বছৰৰ পৰা আমাক প্ৰতাৰণা কৰি আছে, আমাক ভয় দেখাই আছে। কোনে দেখাইছে? আমাৰ নিজৰ মানুহ, কিছু আমাৰ ধৰ্মীয় নেতাসকল, কিছু ধৰ্মীয় গুৰুসকল, তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ মুনাফাৰ কাৰণে, নিজৰ মানে খাই সুবিধাৰ কাৰণে আমাক ভয়ৰ মাজত ৰাখি আছে। গতিকে সময়ে সময়ে আমাক ভয় দেখাই তেওঁলোকে আমাক ব্যৱহাৰ কৰি আছে। যেহেতু আমাৰ শিক্ষা নাই, আজি শিক্ষা হ'লে তেওঁলোকে আমাক ব্যৱহাৰ কৰিব নোৱাৰিব। ছাৰ, আপুনি ইমান দূৰৰ পৰা আহিছে, অহাৰ পিছত আপোনাৰ এই অসমত আপোনাৰ কেনেকুৱা মানে আনন্দ ফিল হৈ আছে? নাই, মইতো সদায় অসমত আহোঁ। মোৰ পিতৃ ইয়াতেই আছে আৰু অসমৰ লগত মোৰ সদায় এটা মানে সম্পৰ্ক আছে, মোৰ জন্মভূমি হয়। গতিকে এতিয়া ভাবিছোঁ নহয় আৰু নহ'ব, আমাৰ মানুহবিলাক যদি শিক্ষাক আগবাঢ়ি নাযায়, আমি 50 বছৰ পাছ পৰি আছোঁ আৰু নহয়, এতিয়া আমি আগবাঢ়ি যাব লাগিব যিকোনো প্ৰকাৰে আৰু যিকোনো কৌশলে। সেইটোৱে মই লাগিছোঁ। আমাৰ শিক্ষাৰ কাৰণে 30জন ল'ৰা ছোৱালীক বাহিৰত পঠাই আছে। আমি এতিয়া কোচিং ক্লাছ ষ্টাৰ্ট কৰিম, আপোনাৰ 7, 8, 9। আমি বহুতো আপোনাৰ স্কিম ল'ব বিচাৰি আছোঁ। ইনশাল্লাহ আমি চব কাম কৰি যাম। আপুনি অসমৰ পৰা কিমান চনত মানে বিদেশ লৈ গৈছে? মই 1989ত মই 18 বছৰ বয়সত মই অসম এৰি গুচি গৈছিলোঁ আৰু আপোনাৰ এতিয়া আকৌ আহিছোঁ আমাৰ মানুহৰ কাৰণে। মই মাজে মাজে অহা যোৱা কৰিছোঁ, এনেকুৱা নহয়। আমি আছিয়ানৰ দেশত চলি আছে? মোৰ ব্যৱসায় চলি আছে, লাউচত চলি আছে, আছিয়ানত চলি আছে, চাইনাত চলি আছে। লাউচটো ক'ত? লাউচ হ'ল থাইলেণ্ডৰ ওচৰত এখন দেশ, লাউচ বুলি কয়। ছাৰ, অহা সময়ত আকৌ কিবা ৰাজনীতিৰ চিন্তা চৰ্চা কৰিছে নেকি? চাওক, এতিয়ালৈকেতো মই এইবিলাক চিন্তাই কৰা নাই। যিহেতু মই আহিছোঁ মানুহৰ সেৱা কৰাৰ কাৰণে। মানুহে সেৱা কৰাটো মোৰ JF ফাউণ্ডেশ্যনৰ ফৰ হিউমেনিটি আৰু আপোনাৰ MDSWSৰ হ'ল আপোনাৰ ভয়ৰ পৰা স্বাধীনতা। এই কামটো কৰিলোঁ, পাছত ৰাজনীতি কৰিম। পৰিস্থিতিৰ ওপৰত আপুনি ৰাজনৈতিক পদক্ষেপ কৰিব পাৰে জানো? চাওক, আমাৰ মানুহবিলাক সৰল আৰু বহুত আপোনাৰ সহজ মানুহ হয়। এই মানুহক লৈতো ৰাজনীতি কৰি আছে। গতিকে এই মানুহবিলাকক ৰাজনীতি নকৰাৰ কাৰণে কি চেষ্টা কৰা যায়, সেইটো মই কৰি আছোঁ। ঠিক আছে, ধন্যবাদ। ৰাজনীতিৰ প্ৰতি যাতে নহয়। বিলাসীপাৰাৰ পৰা কহিনুৰ ইছলামৰ বিশেষ ৰিপৰ্ট, প্ৰতিফলন।